নমস্কাৰ সকলো ভালে আছে চাগে ময়ো ভালে আছোঁ বহু দিনৰ মূৰত আকৌ আহিছোঁ আজি এফালে যাবলৈ ওলাইছোঁ ক'ত যাওঁ কি কৰোঁ আপোনালোকৰ মাজলৈ আগবঢ়াই আছোঁ চাই থাকিব লগতে বহুত বেছি মৰম আহি পালোহি ক'ত মিটিং হৈ আছে এয়া মহিলা ঐক্য মঞ্চৰ উপদেষ্টা কবিতা দুৱাৰা বাইদেৱে বন্তি প্ৰজ্বলন কৰিছে আৰু এয়া এতিয়া ধূপ প্ৰজ্বলন কৰিব ৰুবুল দাসে ধূপ প্ৰজ্বলন কৰিব নৱগত পৰিচালক ৰুবুল দাসে নাৰিকল ভাঙিব মহিলা সাংস্কৃতিক ঐক্য মঞ্চৰ মুখ্য উপদেষ্টা সদৌ অসম নিবনুৱা সন্থাৰ উপসভাপতি তথা বৃহত্তৰ 6 মাইল পাঞ্জাবাৰী নাগৰিক উন্নয়ন মঞ্চৰ সম্পাদক সাজান ভিয়া ডাঙৰীয়াই নাৰিকল ভাঙিব আৰু এই চলচ্চিত্ৰখন শুভ মুহূৰ্ত কৰিব মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে এই শ্বৰ্ট ফিল্মখনে সমগ্ৰ বিশ্বতে তলপাল লগাই দিয়ে সেয়ে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি মোৰ জনাইছোঁ নমস্কাৰ সকলো সংস্কৃতি প্ৰেমী ৰাইজলৈ মই মোৰ আন্তৰিক আৰু সেৱা জনাইছোঁ আজি এই শ্বৰ্ট ফিল্মখনৰ বন্তি প্ৰজ্বলনৰ বাবে যিকণ সুবিধা দিলে তাৰ বাবে মই তেখেতক ধন্যবাদ জনাইছোঁ লগতে ইয়াতে উপস্থিত থকা সকলো গণ্যমান্য ব্যক্তিক মই মোৰ শ্ৰদ্ধা আৰু ভক্তি জনাইছোঁ আজি 8 মাৰ্চ এই 8 মাৰ্চত আমি সকলোৱে নাৰী দিৱস হিচাপে পালন কৰি আহিছোঁ যিহেতু আমি সকলো মাতৃ এই নাৰী দিৱসটো আমি সকলো 1975 চনত 8 মাৰ্চৰ দিনা 8 মাৰ্চৰ দিনা ঘোষিত হৈছিল সেইকাৰণে আজি এই অনুষ্ঠানটোত এনেকুৱা এটা শুভ মুহূৰ্ত আৰম্ভ কৰিবলৈ পাই সঁচাকৈ আনন্দিত হৈছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে এই শ্বৰ্ট ফিল্মখন সকলোৱে আদৰি লয় আৰু অসমত নহয় গোটেই ভাৰতবৰ্ষতে যাতে এই শ্বৰ্ট ফিল্মখন ৰজন জনাই যায় তাৰ বাবে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ধন্যবাদ আমাৰ যিখন চিনেমাৰ বেনাৰটি আমাক উদ্বোধনী কৰিব আমাৰ সাজন দাই মা বহুত দেৰি হ'ল ভাত নিদিও নেকি ৰহ কিমানো খাওঁ খাওঁ কৰি থাকক দিম নহয় কাম বনটো একো নাই দিনৰ দিনটো কেৱল মোবাইলটোকে চাই থাকক বাপেৰৰ পেঞ্চনৰ পইচাকেইটাৰে ঘৰ কেনেকৈ চলাইছো মইহে জানো তই কি বুজিবি ভাত দিও যদি এটা কথাকে বাৰে বুলি চিঞৰি নাথাকিবি তাৰ কিবা এটা ক'লেই খং উঠে যে মই তাৰহে খাই আছো তোৰ খোৱা নাই ঐ তোৰ বাপেৰৰ পেঞ্চনৰ পইচাই মই চলি আছো আজি ইয়াত উপস্থিত থকা সকলো দৰ্শকক মই দৰ্শক বুলিয়ে কৈছোঁ যিহেতু আমি মঞ্চৰ মানুহ মই মোৰ ফালৰ পৰা আন্তৰিক
শুভেচ্ছা জনাইছোঁ, লগতে শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ। আজি এই মঞ্চখনত দুটামান সংলাপ ক'বলৈ মোক অনুৰোধ কৰিছে, যদি ভুল হয় কওঁতে ক্ষমা কৰিব। যিহেতু আজি নাৰী দিৱস, মই নাৰীৰ ওপৰতে দুটামান সংলাপ ক'ম। নাৰীয়ে যিহেতু আটাইতকৈ ভয় কৰে নিজৰ ইজ্জতক লৈ। মই এখন নাটক কৰিছিলোঁ, তাতে মোক যেতিয়া মানে টৰ্চাৰ কৰে এজন পুলিচ অফিচাৰে, যে মোৰ স্বামীক মই হত্যা কৰা নাই কিন্তু কৰিছোঁ বুলি কৰিবলৈ বাধ্য কৰায়। তাৰে এটা সংলাপ ক'ম, যদি ভুল হয় ক্ষমা কৰিব। ক, তই তোৰ মানুহজনক হত্যা কৰিছ? মই নাই কৰা ছাৰ, মই মোৰ মানুহজনক হত্যা কৰা নাই। মই মোৰ স্বামীক কিয় হত্যা কৰিম ছাৰ? তই কৰিছ বুলি কৈছো নহয়, তই কৰিছ। নাই কৰা ছাৰ, মই আপোনাক কিমান বাৰ ক'ব লাগে যে মই মোৰ স্বামীক হত্যা কৰা নাই। ঐ চিপাহী, এই কিন্তু সঁচা কথা নকয়। এই যদি ইজ্জতত আমি হাত দিওঁ বা তাই চাদৰখন খুলি দিওঁ, তেতিয়া তাই ক'বলৈ বাধ্য হ'ব যে তাইৰ স্বামীক হত্যা কৰিছে। নাই নাই ছাৰ, তেনেকৈ নক'ব, তেনেকৈ নক'ব। মই আপোনাক কামো কৰিছোঁ, মই মোৰ স্বামীক হত্যা কৰা নাই কৰা ছাৰ। যেতিয়া তাইৰ গাৰ পৰা চাদৰখন খুলি দিয়ে, তেতিয়া তাই ক'বলৈ বাধ্য হয় যে কৰিছোঁ, মই মোৰ স্বামীক হত্যা কৰিছোঁ। আৰু এটা কওঁ, মোৰ ভাল লগা যে এগৰাকী নাৰী বা ছোৱালী যেতিয়া বিয়া হয়, সেই বিয়া দিনা যেতিয়া তাই এটা বেয়া খবৰ আহে, তেতিয়া সেই ছোৱালীজনীৰ পৰিস্থিতি কি হয়, তাৰ ওপৰত কম এটা সংলাপ। আপোনালোকে সকলোৱে মৰম আৰু আশীৰ্বাদ কৰিব। কি হৈছে শান্তনু? কি হৈছে পিতা? তহঁতে একো নকওঁ কিয়? আইজনীও, তই পাৰিবি জানো সহ্য কৰিব? মই পাৰিম দে পিতা, তই কচোন কি হৈছে? আইজনী, দিবাকৰহঁত অহা ৰেলখন কি হৈছে পিতা? দিবাকৰহঁত অহা ৰেলখন কি হৈছে? এক্সিডেণ্ট হৈছে। দিবাকৰ আৰু নাই। কেতিয়াও হ'ব নোৱাৰে পিতাই। দিবাকৰে মোক অকলশৰীয়া কৰি কেতিয়াও এৰি থৈ যাব নোৱাৰে পিতাই। আমি চাবুলি পিতাই, আমি চাবুলি। তেতিয়া গাঁৱৰ ৰাইজে কয় যে গাঁওবুঢ়া, তোমাৰ ছোৱালী লগ্ন ভ্ৰষ্টা হ'ল, তোমাৰ ছোৱালী আকৌ বিয়াত বহিব নোৱাৰে। নাই, মোৰ ছোৱালীয়ে কেতিয়াও বিধৱা সাজ পিন্ধিব নোৱাৰে, মই তাইক পিন্ধিবলৈ নিদিওঁ তাই। তেতিয়া ছোৱালীজনীয়ে কয়, পিতা, মই পাৰিম দে, বগা সাজযোৰ পিন্ধিলে মোক সৰগৰ দেৱী যেন লাগিব। তোৰ জানো দেৱী দৰ্শন কৰাৰ ইচ্ছা নাই? শান্তনু, পিতাই কচোন, মোৰ ৰঙা কপালখন উকা কৰি দিয়ক। পিতাই, আজি যদি মোৰ অৱস্থাটো গাঁৱৰ আন কাৰোবাৰ ঘৰত হ'লহেঁতেন, তেতিয়া তয়ো এখেতসকলৰ দৰে গৰ্জন কৰি কলিহেঁতেন যে তোমাৰ ছোৱালী লগ্নভ্ৰষ্টা হ'ল, তোমাৰ ছোৱালী আকৌ বিয়াত বহিব নোৱাৰে। সেই একেষাৰি কথাকে তই আজি মোক ক'ব নোৱাৰ কিয় পিতাই? দে পিতাই, তই নিজ হাতেৰে মোৰ হীৰৰ হেন্দু মুচি দে পিতাই, তই মোক বিধৱা নাই দে।
গাঁৱৰ এজন ডক্তৰ আছিল গাঁৱত তেতিয়া কয় যে তুলসীয়ে বিধৱা সাজ পিন্ধিব নোৱাৰে তুলসীক মই বিয়া পাতিম তেতিয়া তুলসীয়ে কৈছিল ডাক্তৰ বাবু আপুনি মোক বিয়া পাতিব নোৱাৰে কিয় তুলসী কিয় কাৰণ মই দিমাকৰৰ সন্তানৰ মা হ'বলৈ ওলাইছো ধন্যবাদ হেল্ল' এয়া এতিয়া আমি ঘৰলৈ যাবলৈ ওলাইছোঁ গাড়ীত বহিলোঁ আৰু যাম এতিয়া আপোনালোকৰ মাজলৈ আগবঢ়াই আছোঁ চাই থাকিব আপোনালোকৰ মাজলৈ আগবঢ়াই আছোঁ মই মোৰ এই ব্লগটো আপোনালোকে চাই থাকিব লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যিসকল মোৰ ইউটিউবত নতুন তেওঁলোকে যাতে ছাবস্ক্ৰাইব কৰি দিয়ে প্লিজ এয়া গাড়ীত বহিলোঁ মিটিং শেষ কৰি এতিয়া ৰুমলৈ যাওঁ বাই বাই মিটিং শেষ কৰি ঘৰত পালোহি ৰুম এতিয়া আপোনালোকৰ মাজলৈ আগবঢ়াই আছোঁ আপোনালোকে চাই থাকিব লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব মোৰ অভিনয় চাই কেনেকুৱা পালে প্লিজ জনাব মোৰ ভাল লাগিব আপোনালোকে প্ৰেৰণা দিলে মই আগলৈ আৰু কিছুমান ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াবলৈ অনুপ্ৰেৰণা পাম ধন্যবাদ আহি পালোহি ৰুম এতিয়া কাপোৰ চেঞ্জ কৰোঁ চেঞ্জ কৰি মানে দিনটো মিটিঙত ব্যস্ত হৈ থাকিলোঁ ভাগৰো লাগিছে আহি পালোহি এতিয়া ৰুম পাই অকণমান জীয়াই লওঁ কাপোৰ চেঞ্জ কৰি লওঁ তাৰপিছতে আপোনালোকৰ মাজলৈ আগবঢ়াই আছোঁ প্লিজ আপোনালোকে মোক বহুত বেছি আশীৰ্বাদ কৰিব যাতে মই মোৰ যাত্ৰাত সফল হ'ব পাৰোঁ ধন্যবাদ